चिरां जिल्ला बासुगाव मिउनिसिपाल बर्डनि सिङाव थानाय गोबां सांग्रां नोगोरारिफोरा जायगानि मासिगिरि साननांगौनि दाबि दैखांदों। चिरां जिल्ला बासुगाव मिउनिसिपाल बर्डनि सिङाव थानाय गोबां सांग्रां नोगोरारिफोरा जायगानिनो चेयारमेन गायसननांगौनि दाबिजों खुद्रिसारदों। मावथि ब्रह्म हाज'वारनि हेंथायै गोख्रों स्ल'गान। थांनाय गोलाव समनिफ्रायनो दिनैसिमबो बासुगाव मिउनिसिपाल बर्डनि चेयारमेननि जेंनाखौ लानानै दिनै बासुगाव मिउनिसिपाल बर्डनि सिङाव थानाय गुबुन गुबुन आफाद आरो सांग्रां नोगोरारिफोरा गोख्रोङै बासुगाव मिउनिसिपाल बर्डनि मावख'नि लांगोनायाव खुद्रिसारदों। बासुगाव आनसलिक बेंगलि फेडारेसन कमिटिनि आफादगिरि उद्धब चौधुरीया बे हाबाफारियाव बाहागो लानानै खौरांगिरिफोरनि सिगाङाव बुंथियोदि थांनाय गोलाव समनिफ्रायनो बासुगाव मिउनिसिपाल बर्डनि चेयारमेननि जेंनाया दिनैसिमबो सुस्रांजायाखै। बेखौ लानानै दिनै बिथांमोना बे खुद्रिसारनाय हाबाफारिखौ लादों। चौधुरीया बुंथियोदि बासुगाव मिउनिसिपाल बर्डआव दिनैसिमबो सासेबो चेयारमेन गैयैनि जाउनाव बासुगाव मिउनिसिपाल बर्डनि सिङाव थानाय सांग्रां नोगोरारिफोरा गोबां खस्थ'जों भुगिनो गोनां जादों। लोगोसे ओनसोलनि सोद्रोमा थाखानायनिबो गुबुन जायगा एबा बायजोनि सोद्रोमानो चेयारमेन जानो होनाय नङा। चेयारमेन मासिगिरिया जायखिजाया हारि धोरोम आरो राजखान्थि दोलोनियानो जाया मानो बे मिउनिसिपाल बर्डनि मासिगिरिया जायगानिनो जाथारनांगोन होननानै गोख्रों दाबि दैखांदों। হৈ গ'ল নতুন চৰকাৰ আহিছে, এই 4 মাহত আজিলৈকে আমাৰ টাউন কমিটিৰ চেয়াৰমেন এতিয়ালৈকে হোৱা নাই। আজি বিগত দুটা মানুহৰ কাৰণে দুজনৰ কাৰণে আজি 4 মাহ ধৰি এই বাসুগাঁও ৰাইজৰ হাৰাশাস্তি কৰি আছে। আজি আপুনি চিন্তা কৰে আমাৰ বাসুগাঁৱত ইমান জনগোষ্ঠী ইমান জাতি জনজাতি আছে, বুদ্ধিজীৱী নাই নেকি যে বাহিৰৰ পৰা মানুহ এজন আহি আমাৰ ইয়াতে আমাৰ টাউন কমিটিৰ চেয়াৰমেন হ'বলৈ আহিছে। তো আমি বহুত দুৰ্ভাগ্য হিচাপে আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ বাসুগাঁও টাউনত ইমান বুদ্ধিজীৱী থকা স্বত্বেও আজি বাহিৰৰ পৰা মানুহ এজন আহি পেলাই আমাৰ টাউন কমিটিৰ চেয়াৰমেন হ'বলৈ আহিছে। তো আমি এইটো তীব্ৰ বিৰোধিতা কৰিছোঁ বা গৰিহণা দিছোঁ। আমি চৰকাৰক জনাবলৈ বিচাৰিছোঁ যে আমাৰ বাসুগাঁও টাউনত ইমান বুদ্ধিজীৱী থকা স্বত্বেও বাসুগাঁও টাউনৰ পৰা এজন বুদ্ধিজীৱীক বাছি লৈ পেলাই টাউন কমিটিৰ চেয়াৰমেন দিয়ক, আৰু আমি অন্যথা আমি বাহিৰৰ পৰা অহা যি ব্যক্তিক চেয়াৰমেন দিবলৈ দিছে সেই চেয়াৰমেনক আমি নামানো। তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। আমি যে প্ৰতিবাদ কৰিছোঁ, এইটো প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল আজি 4 মাহৰ বেছি হৈ গ'ল আমাৰ পৌৰসভাটো এতিয়ালৈকে গঠন হোৱা নাই। গঠন নোহোৱাৰ কাৰণে আমাৰ ৰাইজৰ কিমান অসুবিধা হৈ আছে। বাসুগাঁওবাসী ৰাইজৰ কিবা এটা কামৰ কাৰণে এই কাজলগাঁও যাব লাগে, সেইকাৰণে আমাৰ বহুত প্ৰব্লেম হৈ আছে। আৰু এই পৌৰসভাৰ চেয়াৰমেনটো যে দিছে এইটো বাহিৰৰ মানুহ দিছে, চাপাগুৰি মানুহ বুলি আমি শুনা পাইছোঁ। আমি মানি নলওঁ, এনেকুৱা বাহিৰৰ মানুহ আমি মানি নলওঁ। আমাৰ বাসুগাঁওবাসী ৰাইজৰ পৰা দিব লাগিব পৌৰসভাৰ চেয়াৰমেনটো। আৰু এটা কথা আছে, আজি যে পৌৰসভাৰ চেয়াৰমেনটো যে দিছে, আমি বিজেপি আৰু UPPLৰ মাজত যিটো মিত্ৰদল আছে, মিত্ৰদল হোৱাতে মানে মিত্ৰদলে বিজেপিৰ লগত কোনো আলোচনা কৰা নাই। যেতিয়া বিধানসভা নিৰ্বাচনৰ আগত মিত্ৰদলে UPPLৰ মিত্ৰদলসকলে আমাক মাতিছিল, মাতাৰ পিছত ইহঁতে মানে কৈছিল আমি এতিয়া বিচাৰিছোঁ একচুৱেলি এইটো UPPLৰ পৰা যে দিছে লিগেল হিচাপে দিয়া নাই, লিগেল হিচাপে এইটো বিজেপিৰ পৰা পাব লাগে। আমি কিন্তু আজি কোনো পাৰ্টি হিচাপে ইয়াতে প্ৰতিবাদ কৰা নাই, আমি বাসুগাঁওবাসী ৰাইজ হিচাপে প্ৰতিবাদ কৰিছোঁ। কিন্তু যিটো লিগেল কথা বিজেপিৰ পৰা পাব লাগে, যিহেতু বিজেপিয়ে MCLA ইলেকশ্যনত 6000 ভোট পাইছিল আৰু UPPLে পাইছিল 1100 ভোট, আৰু বিজেপি সমৰ্থন কৰাৰ কাৰণে আজি UPPLে জিকিব পাৰিছে, চৰকাৰ গঠন কৰিব পাৰিছে ইহঁতে। তো ইহঁতে যদি মিত্ৰদলটো ঠিকমতে ৰাখে আমাৰ কাৰণে ভাল। ইহঁতক তেখেতসকলক আমি অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাৰ লগত এনেকুৱা মানে কাজিয়াৰ সৃষ্টি নকৰে, মিলা প্ৰীতিৰে যাতে আমাৰ পৌৰসভাখন বিজেপিক ভালমতে যাতে বিজেপিৰ পৰা চেয়াৰমেনটো দিয়ে, এইটোৱে আমাৰ অনুৰোধ আৰু। Mati Brahma Hajari go!